বাপতি খাহন মোৰ এই বিহুৱানখন চকুলো টুকিবলৈ নহয়। মোৰ এই বাপতি খাহন অসমীয়াৰ বিহুৱানখন চকুলো টুকিবলৈ নহয়। এইখন সম্প্ৰীতিৰ বিহুৱান, সাহসৰ বিহুৱান। ই ৰঙালীও হয়, ই টঙালীও হয়। ইয়াত চং নাই, জীৱনৰ চং নাই। মোৰ দুটোপাল অশ্ৰু উষ্ণই যদি, মোৰ দুটোপাল অশ্ৰু উষ্ণই যদি সমাজৰ এই দৰিদ্ৰ দুখীয়া এই মুহূৰ্তত, এই দুৰ্যোগৰ সময়ত কষ্ট পোৱা মানুহৰ, বিশেষকৈ এই শিল্পী কলা কুশলীসকলৰ, যিসকল বাদ্যশিল্পী, যাৰ আকাংক্ষা বহুত বৰ কষ্ট কৰি জীয়াই আছে, এই বহাগত 400, 500, 600 কিলোমিটাৰ যাত্ৰা কৰি কেতিয়াবা ক'ৰবাত দুৰ্ঘটনাতো পতিত হৈ গৈছে। ঠিক তেনেকৈ এই বাদ্যযন্ত্ৰীসকলক প্ৰায় কোনেও চিনি নাপায়। এইসকলৰ কাৰণে মোৰ দুটোপাল অশ্ৰু উষ্ণই যদি সাহসৰ শিখা জ্বলে, এই দুমাহ তেওঁলোকে বা বাপতি খাহনক বা মোৰ বসন্তৰ বুকুত তেওঁলোকে পুৰণীয়া গীতৰ ঠিক মন্ত্ৰ লৈ পেলাই তেওঁলোকে অলংকাৰ হৈ ঘূৰি ফুৰে। কোনে চিন্তা কৰিছে? কোনোবাই চিন্তা কৰিবনে? মই দুখ পাইছোঁ এইকাৰণে যে ইমান ফোন কৰিছে কিছু মিউজিচিয়ান, খুব হট মিউজিচিয়ান, বাদ্যযন্ত্ৰী, দাদা কি হ'ব, আমি কি কৰিম এই মুহূৰ্তত, এইবাৰ মৰি গ'লোঁ, উপায় নাই, পৰিস্থিতিৰ মানুহ দাস। তথাপিতো এইসকল মানুহক খুব কম মানুহে চিনি পায়। তেখেতসকলৰ এটা স্বাভিমান থাকে। ক'ৰবাত গৈ লাইনত গৈ পেলাই থিয় হৈ এমুঠি অন্ন যোগাৰ কৰিব নোৱাৰে, বা লাইনত গৈ কাৰোবাৰ সাহায্যৰ লাইনত গৈ পেলাই তেওঁলোকে কৰিব নোৱাৰে। বিশেষকৈ মোৰ দুখ লগাত মই পোষ্টটো দিছিলোঁ আৰু দি যাম। যদি দুটোপাল অশ্ৰুৱে সাহসৰ কিবা এক মিঠা স্বীকৃতি হ'ব পাৰোঁ বা মিঠা অনুদান হ'ব পাৰোঁ, এয়া মোৰ সংগ্ৰাম আৰম্ভ হৈছে। মই আশীৰ্বাদ বিচাৰিম সকলো অসমীয়া ৰাইজৰ, মোৰ ৰাইজৰ, যিয়ে মোক ভাল পায়, যিয়ে শংকৰদেৱক ভাল পায়, যিয়ে বিষ্ণু ৰাভাক ভাল পায়, যিয়ে আইদেউ সন্ধিকৈক শ্ৰদ্ধা কৰে, যিয়ে ভূপেন দাক, সুধাকান্তক শ্ৰদ্ধা কৰে, মোৰ গান যিয়ে মৰম কৰি আহিছে ইমান দিনে। মই আশা কৰিম অসমৰ 3 কোটি কিমান জনতাৰ মাথো 2 লাখ মানুহে যদি মোক লগ দিয়ে, মই নতুন ধৰণেৰে চিন্তা কৰি পেলাই মই মোৰ এই বহাগৰ সংকল্পক মই আগবঢ়াম। বেলেগ সময়ত মানুহৰ সেৱা আৰু শুশ্ৰূষাত লাগিব পৰাকৈ এইটো মোৰ সংকল্প। মানুহৰ সেৱা, যে দুটোপাল মোৰ অশ্ৰু উষ্ণই যদি সেই দুৰ্ভগীয়া সকলৰ কাৰণে সাধাৰণভাৱেও হ'লেও অকণমান অন্ন আৰু অকণমান ঔষধ হ'ব পাৰোঁ, তাত জনতাই যদি সহায় কৰে, মই আশা কৰিম নিশ্চিতভাৱে আপোনালোকে সহায় কৰিব। যিসকল বাদ্যযন্ত্ৰী, যিসকল অভাৱত কষ্ট পাই আছে, এইসকলক মই মোৰ মেনেজমেণ্টে হওক বা মই এই বসন্তত গান গাই বা ৰাইজৰ পাৰিশ্ৰমিকৰ পৰা দি তেওঁলোকক অলপ দি পেলাই যিটো গৌৰৱ পাইছিলোঁ, সেইটো ম্লান হোৱাৰ কাৰণে অলপ দুখ লাগিছিল। তথাপিতো মই আশা কৰিম, মই কি পাৰোঁ মই নাজানো, অসমৰ ৰাইজে মোক মৰম কৰিব বুলি মই নিশ্চিতভাৱে বিশ্বাস কৰি আছোঁ। যিবিলাক বহু কথাই ভূপেন দাৰ সৈতে পাতিছিলোঁ, বম্বেতে হওক, নিজৰা পাৰতে হওক, অথবা কলিকতাৰ সেই টালিগঞ্জৰ ঘৰটোতে হওক, বহুবাৰ পাতিছিলোঁ বহু কথা। ঠিক কাম কৰাৰ এয়া মোৰ আৰম্ভণি বুলি মই ভাবিছোঁ। মই গান আৰম্ভ কৰিমহে। ধন্যবাদ।